গাইজ গুড মৰ্ণিং। আপোনালোকে ৰাতিপুৱাৰ নাস্তা কৰিলেনে? এয়া মই কৰিব ওলাইছোঁ। আজি চিৰা দৈয়ে খাম। এয়া বাওধানৰ চিৰা হয়, লোকেল চিপাঝাৰৰ পৰাই অনা হৈছে আৰু লগত আছে এয়া জুলীয়া গুড়। এইটোহে আচল বস্তু হয়। এয়া চাই লওকচোন কি মজা হয়। আৰু ইয়াতে আছে দৈটো দিয়ক ৰেডিমেড হয়। আপোনালোকে নাস্তা কৰিলেনে? কমেণ্টত জনাবচোন। আৰু চিৰা দৈ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব। এয়া জুলীয়া গুড় হয়। এইটো গুড় খাই বেছি মজা লাগে। আপোনালোকে খায়নে? মোৰ ভিডিঅ'টো যদি চাই কেনে ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিল। বাই।